ঠিক আছে সকলোকে স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ 7-8 তাৰিখে ভাওনা আছে আৰু ভাওনা কৰা হৈ আছে তো সেই ওপৰতে আপোনালোকক এটা ক্লিপ দিম আৰু সেই ভিডিঅ'টো চাব আৰু মই গোটেইখিনি জনাই দিম কেনেকৈ হয় তো সকলোখিনি আপোনালোকক দেখাম আৰু মই এতিয়া গা পা ধুই ৰেডি হৈ আছোঁ আৰু আবেলিলৈ আছে আবেলি আমি 5:30 মানত যাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে তো আমি ফাৰ্ষ্ট এতিয়া গৈ আছোঁ পথাৰলৈ আৰু পথাৰত প্ৰথমে আমাৰ জলকীয়া গছৰ ভিডিঅ' দিছিলোঁ ন দুজোপামান মৰিলে পোকে খাইছে তো আমি বৰ্তমান ঔষধ মাৰি আহোঁগৈ তাৰপিছত আপোনালোকক মই আজি ৰিহাৰ্চেল দেখামেই ভাওনাৰ ৰিহাৰ্চেল দেখামেই আৰু বহুত দিনৰ মূৰত আজি হৈছে আজি হ'ব বুলি কালি আমাক কৈছে ফোন মাৰি তো আজি দেখাম দীপু আমি গোটেইগালে লৈছোঁ ভাওনা গোটেইগালৰ দেখাম আপোনালোকক খালি ভিডিঅ'টো চাই থাকিব তো এতিয়া আমি গৈ আছোঁ ছাতৰ ওপৰত পাইছোঁ ছাতৰ ওপৰত আৰু প্ৰথম ঔষধ মিলাই লওঁ পিছত গোটেইখিনিতে ঔষধ মাৰি লওঁ তাৰপিছত আপোনাৰ লুক এট দ্য ভিউ এয়া ঔষধ মিলাবলৈ লৈছোঁ কেইখন মিলাবি 150 মিলাও যি কালাৰ চোৱা ভাই কি হৈ গৈছে কালাৰ এই মিল খাই গ'ল মিল খাই গ'ল আৰু ডিপু মাৰিবা এইটো শুন চকুত চশমা তচমা নাই কিন্তু দেই ফিচকাৰী মাৰিবিনে হা মানে এইটো মিলাই ল'বি জোকাৰি ল অকণমান আৰু এয়া চাওক পূৰা মৰি গৈছিলে দুজোপামান 1 2 এই কি ইমান টাইট নকয় এই বেছি দিলা এই মাৰি চাই ল এবাৰ ঘণ্টা সেইপিনে দে কেমেৰা